Good afternoon, students. আমি ক্লাছ 10-ৰ NCERT-ৰ ছায়েন্সৰ প্ৰথম চেপ্টাৰ আলোচনা কৰি আছিলোঁ। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই। মই টিচাৰৰ এটা ট্ৰেইনিঙৰ বাবে গৈছিলোঁ, সেইবাবে আৰু পুনৰ ষ্টাৰ্ট কৰিছোঁ আজিৰ পৰা কোৰ্চটো সোনকালে কমপ্লিট কৰিবলৈ। আগৰ ভিডিঅ'ত আমি প্ৰথম চেপ্টাৰৰ কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যনছ এই চেপ্টাৰটোৰ বিক্ৰিয়াৰ প্ৰকাৰবোৰ আলোচনা কৰিছিলোঁ। আজি আমি প্ৰশ্নাৱলী কৰিম। আমি পেজ নাম্বাৰ 10-ৰ প্ৰশ্নাৱলীখন আৰু এখন প্ৰশ্নাৱলী আছে ইয়াৰ পিছত এই দুখন আলোচনা কৰিম। প্ৰথম প্ৰশ্নাৱলীত আমি প্ৰশ্নাৱলী উলিয়াই লওঁ। এই কিতাপখন মই PDF উলিয়াই লৈছোঁ। প্ৰথম প্ৰশ্নাৱলী হৈ গৈছে আমাৰ কৰা। আজি 10 নম্বৰ পেজৰ প্ৰশ্নাৱলী ষ্টাৰ্ট কৰিম। এইখন প্ৰশ্নাৱলী মই কপি কৰি লওঁ, লৈ তাতে পেষ্ট কৰিম যাতে আমাৰ পঢ়াত সুবিধা হয়। এইখন কপি এইটো পেষ্ট কৰিম আমি। এই প্ৰশ্নখন প্ৰথমটো কি আছে? A solution of a substance X is used for whitewashing. Name the substance X and write its formula. কথা মানে মই অসমীয়াত যদি কওঁ, এটা পদাৰ্থ Xৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। পদাৰ্থ এটা কৈছে, যাক X বুলি কৈছে। কি পদাৰ্থ কোৱা নাই, মই X নাম দিছে। পদাৰ্থটোত কি কৰা হয়? বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। পদাৰ্থ Xৰ নাম আৰু সংকেত লিখা দিছে। পদাৰ্থ X বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয় মানে আগতে আমি ৱালবিলাকত আগতে কি ৰং দিছিলোঁ? চূণৰ ৰং দিছিলোঁ, হয় নে নহয়? সেই চূণৰ কথা কৈছে। সেই আমি কি বুলি লিখিম? চূণ বুলি লিখিম তাতে। পদাৰ্থ Xৰ নাম কেলছিয়াম অক্সাইড এই বুলি লিখিম। তাৰমানে প্ৰথম এনচাৰটো হ'ব কেলছিয়াম অক্সাইড, মানে আমাৰ যিটো চূণ আমি ভিজোৱাৰ আগতে চূণটো কেলছিয়াম অক্সাইড বুলি কয়। একৰ 1 এনচাৰ কি হ'ব আমাৰ? পদাৰ্থ Xৰ নাম কেলছিয়াম অক্সাইড। কেলছিয়াম অক্সাইড। আৰু সংকেত কি হ'ব? সংকেতটো লক্ষ্য দিছে। কেলছিয়াম অক্সাইড সংকেত তোমালোকে ক্লাছ 9-ত সংকেত কেনেকৈ লিখে এইবিলাক শিকি আহিছা। কেলছিয়াম অক্সাইড, কেলছিয়াম মানে কি? Ca আৰু অক্সাইড CaO সংকেতটোত। এইটো হ'ব এনচাৰ। ধুনীয়াকৈ লিখিবা তোমালোকে। মই শিকোৱাৰ বাবে এনে দিছোঁ, শ্বৰ্টত লিখিছোঁ। এইবুলি লিখিবা, পদাৰ্থ Xৰ নাম কেলছিয়াম অক্সাইড আৰু ইয়াৰ সংকেত CaO। এইটো 1 মাৰ্ক, বহুত ইম্পৰ্টেণ্ট 1 মাৰ্কত। আৰু 2 নম্বৰ হচ্ছে কি? 1-2 হচ্ছে রাইট দ্য রিয়াকশন অফ দ্য সাবস্টেন্স X নেমড ইন 1 above উইথ ওয়াটার। তাৰ মানে পানীৰে সৈতে পদাৰ্থ X-এ কৰা বিক্ৰিয়াটো লিখা। এই যিটো আমি চূণৰ কথা কৈ আছোঁ, কেলছিয়াম অক্সাইড, এই চূণটো যদি আমি পানীত ভিজাই দিওঁ কি হয়? চূণ ভিজাওঁতে দেখিছা তোমালোকে। চূণ ভিজালে কি হ'ব? আমাৰ এটা ৰাসায়নিক বিক্ৰিয়া ঘটে, হয় নে নহয়? সেই বিক্ৰিয়াটো লিখিব দিছে। চূণ ভিজালে আমাৰ প্ৰথমতে পানীৰ লগত বিক্ৰিয়া কৰি বহুত গৰম হয়, তাপবৰ্জি বিক্ৰিয়া এটা, হয় নে নহয়? সেই বিক্ৰিয়াটো লিখিব দিছে। কেলছিয়াম অক্সাইড আৰু পানীৰ বিক্ৰিয়াটো চূণ, এইটো CaO প্লাছ তাৰ লগত বিক্ৰিয়াটো ক'ব দিছে পানীৰ লগত H2O। বিক্ৰিয়া ঘটি কি উৎপন্ন হয়? যিটো আমি চূণ, যিটো থপথপীয়া চূণ, সেইটো কি? কেলছিয়াম হাইড্ৰক্সাইড বুলি কয়। ভিজোৱাৰ পিছত এইটো Ca হাইড্ৰক্সাইড মানে OH এইফালে হ'ব, CaOH2 এইটো কেলছিয়াম হাইড্ৰক্সাইড। গতিকে এইটো আমাৰ চূণৰ পানীৰ সৈতে বিক্ৰিয়া, কেলছিয়াম অক্সাইডৰ পানীৰ সৈতে বিক্ৰিয়া। গতিকে বিক্ৰিয়াটো লিখি তোমালোকে সদায় সন্তুলিত হৈছে নে চাবা। আমি সন্তুলিত হৈছে নে চাম। কেলছিয়াম এটা আছে, ইফালে অক্সিজেন, এইটো এটা অক্সিজেন, এইটো এটা অক্সিজেন। গতিকে কাচিনৰ লেফ্ট চাইডে 2টা অক্সিজেন আছে।
আৰু ইফালে কাৰ্চিনৰ ইফালে অক্সিজেন কেইটা আছে O ব্ৰেকেট দি 2 আছে, মানে অক্সিজেন দুটা আছে, গতিকে অক্সিজেন মিলি আছে। হাইড্ৰোজেন এটা কেইটা আছে, H2 দুটা আছে, হাইড্ৰোজেন দুটা পৰমাণু আছে হাইড্ৰোজেনৰ। এতিয়া হাইড্ৰোজেন কেইটা আছে, H ব্ৰেকেট দি এটা 2 আছে, মানে হাইড্ৰোজেন দুটা আছে, গতিকে সন্তুলিত হৈ আছে। গতিকে এইটো আমাৰ সলিউশনটো 1 আৰু 2 দুইটো চাওঁ। Why is the amount of gas collected in one of the test tubes in activity 1.7 double of the amount collected in the other? Name the gas. মানে কাৰ্যকলাপ 1.7ত এটা পৰীক্ষা নলত সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষা নলত সংগ্ৰহ কৰা গেছৰ পৰিমাণৰ দুগুণ কিয়? এই গেছটোৰ নাম লিখা। গতিকে আমাৰ পৰীক্ষাটো আমি দেখুৱাই দিওঁ, যদি আমি কিতাপত দেখি দিওঁ কোনটো পৰীক্ষাৰ কথা কৈছে 1.7ৰ এইটো, এই পৰীক্ষাটোৰ কথা কৈছে। এই চাবা, এতিয়া দুডাল পৰীক্ষা নল আছিল, দুডাল পৰীক্ষা নলত অলপ জুমটো বেছি হৈ গ'ল। দুডাল পৰীক্ষা নলত এডালত দুডালত গেছ উৎপন্ন হয়, এডালত উৎপন্ন হোৱা গেছ একডালতকৈ ডাবুল হয়, কিয়? গতিকে এইটো পানীৰ বিদ্যুৎ বিশ্লেষণ আছিল, হয় নহয়? পানীৰ বিদ্যুৎ বিশ্লেষণত কি হৈছিল, হাইড্ৰোজেন আৰু অক্সিজেন গেছ উৎপন্ন হৈছিল। আগৰ ভিডিঅ'ত এই গোটেই পৰীক্ষাটো বুজোৱা আছে, কিন্তু সুধছে কি এইটো প্ৰশ্নত, এডাল পৰীক্ষা নলত উৎপন্ন হোৱা গেছ এডালত উৎপন্ন হোৱা গেছতকৈ কিয় ডাবুল হয়? গতিকে আমি পানীৰ অণুটোত কাৰ বিদ্যুৎ বিশ্লেষণ কৰিছিলোঁ? পানীৰ অণুটোত H2Oত কি থাকে, হাইড্ৰোজেনৰ পৰমাণু দুটা থাকে, অক্সিজেনৰ এটা থাকে। গতিকে ইয়াৰ যদি বিদ্যুৎ বিশ্লেষণ ঘটাওঁ, গতিকে পানীৰ অণুটো ভাঙি আমাৰ হাইড্ৰোজেন বেছি হ'ব না অক্সিজেন বেছি হ'ব? অক্সিজেন কৰি হাইড্ৰোজেন বেছি হ'ব। আমি উত্তৰটো কেনেকৈ দিম? পানীৰ অণুবোৰত এই বুলি দিম, চাবা, পানীৰ অণুবোৰত হাইড্ৰোজেন আৰু অক্সিজেন 2:1 অনুপাতত থাকে। হাইড্ৰোজেন দুটা পৰমাণু, অক্সিজেন এটা পৰমাণু, গতিকে 2:1 অনুপাতত থাকে হাইড্ৰোজেন আৰু অক্সিজেন। এইবোৰ লিখিম, ফাৰ্ষ্টৰ পৰা কৈছোঁ মই, পানীৰ অণুবোৰত হাইড্ৰোজেন আৰু অক্সিজেন 2:1 অনুপাতত থাকে। সেইবাবে বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়াটোত এটা পৰীক্ষা নলত সংগ্ৰহ কৰা হাইড্ৰোজেন গেছৰ পৰিমাণ আনটো পৰীক্ষা নলত সংগ্ৰহ কৰা অক্সিজেন গেছৰ দুগুণ, এইবোৰ লিখিম। গতিকে এইটো আমাৰ এনচাৰটো কৰি লিখি নিদিলোঁ, মই কৈ দিছোঁ। যদি এনচাৰ লাগে তোমালোকক মই আপলোড দিম গুগল ডক্সত লিখি। আৰু মই এটা বিশেষ বস্তু এটা শিকাম অলপ পিছত, AI ইউজ কৰি কিদৰে আমাৰ প্ৰশ্নৰ উত্তৰবোৰ দিব পাৰি। কিন্তু এটা কথা কওঁ, AIৰ পৰা ডাইৰেক্ট কপি কৰিব নালাগে এনচাৰবোৰ, AI মাত্ৰ হেল্পৰ কাৰণে ল'ব লাগে। এনচাৰটোত কেনেধৰণৰ কথা লিখিব লাগে, সেই কথাটো এটা আইডিয়া ল'বৰ কাৰণে মই কেনেদৰে ইউজ কৰিব পাৰি AIটো, সেইটো শিকাম। গতিকে ডাইৰেক্ট AIৰ পৰা উত্তৰটো কপি কৰি তোমালোকে পৰীক্ষাত লিখি নাহিবা, AI কিছুমান বস্তু ভুলো কৰিব পাৰে। গতিকে AI হেল্প ল'ব পাৰি, হেল্প কেনেকৈ লয় AI, সেইটো মই আৰু পিছত শিকাম। গতিকে প্ৰথম প্ৰশ্নাৱলী চেছ, এইটো 2:1 অনুপাতত, এইটোতো বুজি পাইছা ন? গতিকে উত্তৰটো কৈ দিলোঁ মই। নেক্সট প্ৰশ্নাৱলী আছে আমাৰ, নেক্সট প্ৰশ্নাৱলী, এইখন লাষ্ট প্ৰশ্নাৱলী হ'ব। পেজ নম্বৰ 13, পেজ নম্বৰ 13 প্ৰশ্নাৱলীখনৰ আলোচনা কৰিম আমি। 13 এইখন প্ৰশ্নাৱলী আমি আলোচনা কৰিম। গতিকে এইখন আমি কপি কৰি ল'ব পাৰোঁ। কপি কৰি আমি মেইন পেজত যাওঁ, য'ত কাম কৰি আছোঁ আমি। অলপ ডাঙৰ কৰি লওঁ। ইংলিছত আমি অসমীয়াত মই ভাঙি দিম। কুৱেশ্যন প্ৰথমটো চাওঁ, হোৱাই ডাজ দ্য কালাৰ অফ কপাৰ ছালফেট সলিউশ্যন চেঞ্জ when an iron nail is dipped in it? মানে লোৰ গজাল এটা ডুবাই ৰাখিলেই কপাৰ ছালফেট দ্ৰব্য এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয়? এই যে চেপ্টাৰটোত আমাৰ আছে কপাৰ ছালফেটৰ যিটো আমাৰ
পৰীক্ষা কপাৰ সালফেটৰ পৰীক্ষাটো উলিয়াই লওঁ মই। অলপ সময় লগা মই পেজটো উলিয়াই লওঁ। লাষ্টত গুচি আহিলোঁ আমি পেজটোৰ। এইটো নহয়, এইটো বিক্ৰিয়াটো। কপাৰ সালফেট এটা কি? এটা গুড়া, এটা লৱণ, এটা নীলা। সেইটো পানীৰ সৈতে দ্ৰব্য প্ৰস্তুত কৰিলে নীলা দ্ৰব্য এটা উৎপন্ন হ'ব। তাতে যদি আমি এটা গজাল এটা ডুবাই দিওঁ কপাৰ সালফেটৰ কালাৰটো অলপ পিছত সেউজীয়া হৈ যাব এই চিত্ৰত দেখাৰ দৰে। কিয় হয় এইটো সুধিছে, গতিকে কিয় হৈছে আমি উত্তৰটো কেনেকৈ দিম? এই বুলি ক'ম আমি, লোৰ গজাল এটা কপাৰ সালফেট দ্ৰৱত ডুবাই ৰখাত আইৰনে কপাৰ সালফেট দ্ৰৱটোৰ পৰা কপাৰ মৌলটোক অপসাৰিত কৰি সেউজীয়া বৰণৰ আইৰন সালফেট উৎপন্ন কৰে। তাৰমানে আমি কপাৰ সালফেটৰ বিক্ৰিয়াটো যদি লিখোঁ, কপাৰ সালফেট আৰু লো এই বিক্ৰিয়া ন, গতিকে কপাৰ সালফেট আমি যদি লিখোঁ কাৰ বিক্ৰিয়া, আইৰন মানে Fe প্লাছ কাৰ হ'ব কপাৰ সালফেট CuSO4। এই CuSO4টো নীলা, এই কালাৰটো নীলা। আহাৰ দৰে বিক্ৰিয়া ঘটি কি উৎপন্ন হ'ব? FeSO4 আইৰন সালফেট, FeSO4 প্লাছ Cu। প্ৰথমতে আইৰনে কাৰ লগত, এই যৌগটোৰ লগত বিক্ৰিয়া কৰিছে, কপাৰ মূলটো এই হেতুটো কাৰ SO4ৰ লগত আছিল, হয় নহয়? আইৰনে বিক্ৰিয়া কৰি কপাৰটো অপসাৰিত কৰিব, আইৰনে সালফেটৰ লগত ল'ব লাগিব, ইয়াৰ লগত, সেইকাৰণে FeSO4 হ'ব। এই FeSO4 ইয়াৰ আইৰন সালফেটৰ এইটো সেউজীয়া কালাৰ, গতিকে এই বিক্ৰিয়াটো ঘটে। আৰু লেখাখিনিতো মই আগতে কৈয়ে দিলোঁ, তোমালোকে শুনিছা চাগে ভাল কৰি। তাৰপিছত আছে আমাৰ কুৱেশ্যন, গিভ এন এক্সাম্পল অফ এ ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন আদাৰ দেন দ্য ওৱান গিভেন ইন এক্টিভিটি 1.10। ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন মানে প্ৰথমতে আমাৰ প্ৰশ্নটো কি বুলি কৈছে, এটা দ্বি অপহৰণ বিক্ৰিয়াৰ উদাহৰণ দিব দিছে, যে কাৰ্যকলাপ 1.10 দিয়া বিক্ৰিয়াটোৰ বাহিৰে আন এটা দ্বি অপহৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া। কাৰ্যকলাপ 1.10 বুলি ক'লে চাওঁ আমি অধক্ষেপণ, কিতাপত যিটো অধক্ষেপণ বিক্ৰিয়া দিয়া আছে এইটো ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। এটা কি হৈছিল আমাৰ কাৰ মাজত বিক্ৰিয়া ঘটিছিল, সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লৰাইডৰ মাজত বিক্ৰিয়া ঘটিছিল। ঘটি বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লৰাইড উৎপন্ন হৈছে, এইটো দ্বি অপহৰণ বিক্ৰিয়া। এইটো বিক্ৰিয়াক বাদে আন এটা আমাৰ দ্বি অপহৰণ বিক্ৰিয়া লিখিব দিছে নাম। আমি কাৰ বিক্রিয়া লিখব পারো, আমি লিখব পারো এইটো সোডিয়াম ক্লোরাইড NaCl আৰু সিলভার নাইট্রেট, এইটো এটা দ্বি অপহৰণ বিক্রিয়া হয়, AgNO3 আহাৰ দৰে বিক্রিয়া ঘটি কি উৎপন্ন হ'ব, AgCl সিলভার ক্লোরাইড, AgCl আৰু কি হ'ব NaNO3 সোডিয়াম নাইট্রেট, NaNO3 সংযোগী লেখাতে বহুত শ্ল' হয়, গতিকে এইটো এটা দ্বি অপহৰণ বিক্ৰিয়া। সোডিয়ামে ফাৰ্ষ্টতে কাৰ লগত লগ হৈ আছে, ক্লৰিনৰ লগত। সোডিয়ামে ক'ত নাইট্ৰেটৰ লগত লগ হৈ গৈছে, হয় নহয়? আৰু সিলভাৰে নাইট্ৰেটৰ লগত আছিল, সিলভাৰে ক্লৰিনৰ লগত লগ হৈছে, গতিকে ডাবল ডিছপ্লেচমেণ্ট হৈছে। গতিকে এইটো এটা দ্বি অপহৰণ বিক্ৰিয়া। চেপ্টাৰটোত দিয়া দ্বি অপহৰণ বিক্ৰিয়াৰ বাদেই এইটো এটা আন এটা বিক্ৰিয়া। আমি ইয়াৰ পিছৰ প্ৰশ্নটো চাম, আইডেণ্টিফাই দ্য সাবষ্টেন্সেছ ডেট আৰ অক্সাইড
oxidized and the substances that are reducted in the following reaction. অক্সিডেশন আৰু ৰিডাকশ্যন আমাৰ যি আমাৰ বিক্ৰিয়া আছে জাৰণ বিজাৰণ তাৰ ওপৰত এইটো প্ৰশ্ন প্ৰথমটো কি দিছে Na+O2 4Na+O2 Na2O জারণ কার হচ্ছে বিজারণ কার হচ্ছে গতিকে উইলবা দিছে 3 1 প্রশ্নখন অলপ তলক লগি আনিব পাৰি যদি আনো পাৰা যাব প্রশ্ন চাবা সুবিধা হব কার এই বিক্রিয়াটোত 4Na+O2 2Na2O অক্সিজেন কার লগত লগ লাগছে গতিকে সোডিয়ামৰ লগত অক্সিজেন লগ লাগছে গতিকে সোডিয়াম জাৰিত হৈছে হয় নহয় আৰু দ্বিতীয়টোত CuO প্লাস H2 Cu প্লাস H2O এটুকু কার জারণ করছে কার বিজারণ করছে কপার অক্সাইড কপাৰৰ লগত অক্সিজেন লগ হৈ আছিল ইটো বিক্রিয়া ঘটাৰ পিছত কি হৈছে কপাৰলৈ পৰিৱৰ্তন হৈছে গতিকে কপাৰ অক্সাইডৰ পৰা অক্সিজেন ওলাই গৈছে গতিকে কার বিজারণ করছে যার পৰা অক্সিজেন ওলাই গৈছে তার বিজারণ করছে এটা কপার অক্সাইডৰ বিজারণ ঘটিছে কিছুমান লেখে কপাৰৰ বিজারণ ঘটিছে এইটো ভুল আগতে বিক্রিয়াটো হওয়ার আগতে বস্তুটো কি এটা বস্তু কি হিচাপে কপার অক্সাইড এটা পদার্থ আছিল কপার অক্সাইডটো গতিকে কপার অক্সাইডৰ বিজারণ ঘটিছে কপার অক্সাইডৰ পৰা তো ওলাই গৈছে অক্সিজেনটো কপাৰৰ বিজারণ ঘটিছে লিখলে ভুল হ'ব কপার অক্সাইডৰ বিজারণ ঘটছে আৰু কার জারণ ঘটছে অক্সিজেন কার লগত লগ লাগছে হাইড্রোজেনের লগত গতিকে হাইড্রোজেনৰ জারণ ঘটিছে গতিকে এইখিনি আমাৰ প্ৰশ্নাৱলীখিনি শেষ হ'ল ইয়াৰ পিছত আমি নেক্সট ভিডিঅ'ত অনুশীলনী কৰিম আৰু AIৰ দ্বাৰা কিদৰে আমি হেল্প ল'ব পাৰোঁ উত্তৰ লিখোঁতে কিন্তু কপি নকৰোঁ ডাইৰেক্ট ইয়াৰ পৰা আমি হেল্প ল'ম লৈ উত্তৰবোৰ নিজে লিখিম কি কেনেধৰণৰ কথা লিখিব লাগে সেইটো আমি আইডিয়া ল'ম লৈ আমি নেক্সট আমি লিখি ল'ম বস্তুবিলাক গতিকে AI ইউজ নেক্সট ভিডিঅ'ত আহি আছে গতিকে এইখিনি আমি প্ৰশ্নাৱলী শেষ কৰিলোঁ আৰু অনুশীলনী কৰিম নেক্সট